কোন কোন আছে আপোনাৰ? ল'ৰাই নাচায় নেকি আপোনাক? চাই দাদা আপুনি যে গুৱাহাটীৰ ফুটপাথত আছে এনেকৈ ল'ৰাই গম পায়নে নাই? তথাপি লৈ নাযায় কিয় আপোনাক? গুৱাহাটীত চাকৰি কৰি আছে ল'ৰাই আপোনাৰ? গুৱাহাটী ক'ত থাকে? নেপালী মন্দিৰ ওচৰত হয় নি? কি নাম ক'লে ল'ৰাৰ? কি নাম ক'লে? দেৱজিৎ চৰকাৰ। কি কৰে ল'ৰাই? কি কৰে আপোনাৰ? ইঞ্জিনিয়াৰ। কোন ডিপাৰ্টমেণ্টত? আকৌ ল'ৰা বাহিৰত আছিল বুলি কৈছিলে, ক'ৰবাত থাইলেণ্ড নে ক'ৰবাত আছিল বুলি কৈছিলে যে? অলপ মানসিক হেৰি নেকি? নহয় নহয় হয় নেকি? এতিয়া থাইলেণ্ডত আছে নে ইয়াত পল্টন বজাৰত আছে? আপোনাৰ পৰিয়াল কোন আছে আৰু ঘৰত কোন আছে আপোনাৰ? এতিয়া আপুনি যে এনেকৈ থাকে ল'ৰাই গম পায় নাপায়? তথাপিও লৈ নাযায় আপোনাক? আপুনি নাযায়? কিয় নাযায়? কিয় লাজ লাগে? আপোনাৰ নিজৰ ল'ৰা কিয় লাজ কৰিব লাগে আপুনি? পল্টন বজাৰ কোনখিনি থাকে কওকচোন, আমি ল'ৰাক লগ কৰিম নহয়। পল্টন বজাৰ ক'ত থাকে ল'ৰা আপুনি কওকচোন, ভালকৈ কওক। বিলৰ পাৰত? পল্টন বজাৰ ক'ত বিল আছে? হয় নেকি? মই আছিলোঁ গণেশগুৰিৰ ওচৰত। মই ইউনিটি উইথ দ্য ব্লাড ডনাৰৰ পৰা আহিছিলোঁ আৰু গণেশগুৰি এইখিনি পাছপৰ্ট অফিচৰ ওচৰতে আছে। ফুটপাথতে তেওঁ যথেষ্ট কষ্ট কৰি এইডোখৰত আছে। আমি তেওঁক বৃদ্ধাশ্ৰমলৈ লৈ যাম কিছুদিন পিছতে। এটা দুৰ্ভাগ্যৰ কথা হ'ল তেওঁৰ ল'ৰা যথেষ্ট ডাঙৰ আৰু গুৱাহাটীতে চাকৰি কৰি থকা বুলি কৈছে ল'ৰাজনে, কিন্তু ল'ৰাজনে নাচায় বুলি কৈছে। কিহৰ কাৰণে নাচায়? ল'ৰাজনৰ নাম তেওঁ অভিজিত চৰকাৰ বুলি ক'লে। যদি ল'ৰা দেৱজিৎ চৰকাৰ, দেৱজিৎ চৰকাৰ। গতিকে তেওঁ ইয়াতে আছে। আমাৰ এজন শুভাকাংক্ষী তেওঁ আমাক জনাইছে এই বিষয়ে ক'লে। আপুনি কিমান দিনৰ পৰা তেওঁ দেখা পাইছিলে ইয়াতে? আপোনাৰ 1-1.5 মাহমানৰ পৰা দেখিছোঁ। অঁ, ইয়াতে থাকে আৰু ইয়াতে থাকে। এনেকৈ ৰাতি কোনোবাই কিবা দিলে খায়, কোনোবাই দিলে কিবা খায় বা এনেকৈ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জুবিন জ্যোতি। দেখিছে মই এতিয়া ইতিমধ্যে আছোঁ গুৱাহাটীৰ গণেশগুৰি পাছপৰ্ট অফিচৰ ওচৰত। এয়া দেখিছে, আজি আমি গুৱাহাটীৰ ইউনিটি উইথ দ্য ব্লাড ডনাৰ্ছ গ্ৰুপৰ ফালৰ পৰা আমি বৃদ্ধ ককাজনক পদপথৰ পৰা উদ্ধাৰ কৰি তেখেতক ভাল এটা জীৱন দিবৰ কাৰণে প্ৰথমতে তেখেতক চুলি কটোৱা হ'ল, তাৰপিছত এতিয়া গা ধুৱাই আছে। ইয়াৰ পিছত নতুন কাপোৰ কানি পিন্ধাই তেখেতক আমি মঙলদৈত থকা বৃদ্ধাশ্ৰম নিৰিবিলি বৃদ্ধাশ্ৰমলৈ তেখেতক লৈ যাম আৰু তেখেতে জীৱনৰ বাকী চোৱা সময় তাত পাৰ কৰিব। গতিকে তাক দেখিছে বেছিকৈ নালাগে, ইমান নালাগে। মই যিখিনি দেখিছোঁ নতুন নতুন ভাল ভাল মাল দেখি ব্লেংকেট সোমাই আছে গাড়ীত। বঢ়িয়া আছে চোলা, দাড়িটো একদম ধুনীয়াকৈ দিবা। আপোনাৰ চেণ্টাৰ আছে নেকি? আপোনাকে সোমাব দিয়া নাই আমি। নমস্কাৰ প্ৰিয় দৰ্শক, এয়া আপোনালোকক দেখুৱাই আছোঁ এজন বৃদ্ধ মানুহ, যিজন বৃদ্ধ মানুহ পদপথত আছিলে অতদিনে। তেখেতৰ নিজ সন্তান থকা স্বত্বেও তেওঁ পদপথত বসবাস কৰিছিলে। আজি আমি ইউনিটি উইথ দ্য ব্লাড ডনাৰ্ছ গ্ৰুপৰ ফালৰ পৰা, অৰ্থাৎ আমাৰ গুৱাহাটী শাখাৰ ফালৰ পৰা বিজয় ডেকা, সম্পাদক আমাৰ সদস্য সম্পাদিকা কৰবী শৰ্মা আৰু লগতে হিমাদ্ৰী বাইদেউ, লগতে সদস্যসকল, লগতে আমি সকলোৱে মিলি আজি তেখেতক পোনপ্ৰথমে তেখেতক চুলি তুলি কটাই দিলোঁ। তাৰপিছত এতিয়া গা ধুৱাই আছোঁ, দেখিছে আপোনালোকে। ইয়াৰ পিছত সুন্দৰ নতুন কাপোৰে পিন্ধাই তেখেতক আমি মঙলদৈ যিখন নিৰিবিলি বৃদ্ধাশ্ৰম আছে, আমি সেই বৃদ্ধাশ্ৰমত গৈ থৈ আহিম। তাৰে যোজা চলি আছে, দেখিছে। বতৰ বহুত ডাৱৰীয়া বতৰ, বৰষুণ চুটি আছে। এয়া ছটা ধৰি আছে আমাৰ দাদাই, দেখিছে। শেঙুনটো উলিয়াবলৈ কৈ আছে, শেঙুন উলিয়াবলৈ কৈ আছে, দেখিছে। শেঙুন
হেঙুন উলিয়াবলৈ কৈছে দেখিছে। আমি বৰ্তমান আছোঁ এয়া গুৱাহাটী গণেশগুৰিৰ পাছপোৰ্ট অফিচৰ নিজে ওচৰত। তেখেতে এই ফুটপাথতে আছিলে। আমি তেনেকৈ তেখেতক আজি এক কষ্টময় জীৱনৰ পৰা আজি উদ্ধাৰৰ দিশে আহিছোঁ। দেখিছে বৰিয়াত ধুৱাই দিছে। চাওক, নিজ সন্তান থকাৰ পিছতো আজি তেখেত পদপথত আছিলে, কিন্তু তেখেতক আজি আমি ইউনিটি ব্লাড ডোনাৰ্ছ গ্ৰুপৰ ফালৰ পৰা তেখেতক সম্পূৰ্ণৰূপে শুশ্ৰূষাৰ ক্ষেত্ৰত স্বাস্থ্য পৰীক্ষা কৰা হ'ব। গতিকে তেখেতক ভাল স্বাস্থ্য পৰীক্ষা কৰাই তেখেতক ভৱিষ্যত জীৱনটো মানে আহি থকা আৰু তেখেতৰ যি সময় আছে ভৱিষ্যতৰ কাৰণে, সেই সময়লৈ যাতে সুস্থৰূপে থাকিব পাৰে, ভালকৈ থাকিব পাৰে, তাৰ কাৰণে ইতিমধ্যে আমি নিৰিবিলি মঙলদৈত থকা বৃদ্ধাবাস নিৰিবিলিত থ'বৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। দেখিছে চাপৰ গ্ৰামত তেওঁ ল'ৰা ছোৱালীও আছে, গুৱাহাটীতে থাকে, ল'ৰা ছোৱালীয়ে নাচায়। আজি আমি আহিছোঁ ইউনিটি ফালৰ পৰা বৃদ্ধাশ্ৰমলৈ লৈ যাম। দুৰ্ভাগ্যৰ কথা, নিজৰ ল'ৰা ছোৱালী থকাৰ পিছতো বৃদ্ধ বয়সত যেতিয়া মানুহে এনেকৈ এৰি দিয়ে, খুব বেদনাদায়ক, খুব দুখৰ কথা। আমি আজি আহিছোঁ তেওঁৰ ওচৰত। আমি এনেকুৱা কিছুমান ৰিকভাৰী মাজে মাজে কৰিয়ে থাকোঁ। গুৱাহাটীৰ ফুটপাথত বসবাস কৰা ৰিকভাৰী মানুহখিনিক খাদ্য সামগ্ৰী দিয়াৰ লগতে কাপোৰ, গৰম কাপোৰ এইবিলাক দিয়াৰ ব্যৱস্থা আমি কৰি থাকোঁ মাজে মাজে। আজি এতিয়া আমাৰ ইয়াতে ফেন আনিছে, ফেন আছে, আপুনি এৰি দিয়ক, আপুনি এৰি দিয়ক, আপুনি এইফালে এইখন কাম কি পকাৰ পুৰা ঠাণ্ডা লাগছে। বেলেগলৈ দিয়া হৈছে প্লাছ এই ল'ৰা আপোনালোকৰ আছে ইনকাম, চাকৰি কৰে, নিজত ল'ৰা এখেতে মোকে 10 বছৰ ভাড়া আছে, 10 বছৰ ভাড়া আছে। তেখেত কেনেকুৱা আছিল আগৰ পৰা মানুহজন? গেজত মিস্ত্ৰী মিস্ত্ৰী কাটিছে। 10 বছৰ ল'ৰা এবাৰো অহা নাই নে তেখেতক চাবৰ কাৰণে? আহে ল'ৰা আহে। তেখেতে যে এনেকৈ থাকে তাৰপিছতো একো নকৰে ল'ৰাই? মোৰে দুখ লাগিছে। এই মানৱ ধৰ্ম কৰেনে তেওঁলোকে? উঠাই নিবনে? এতিয়া আমি এইটো যদি আমাৰ পেজত দিম নহয়, তাতে কিছু থাকিব, এইটো কৰিছে কৰক, কিয় ভিডিঅ' কৰিব লাগে? কালি ছাৰ নিয়ে একো লাভ নাই, লাভ নাই কি নাই। আমি প্ৰথমতে এওঁ পৰি আছে, ফুটপাথত পৰি থকাটো বেছি ভাল নেকি? আমি নিনিয়া এইটো ভুল হৈছে। এনেকৈ ভাড়া আছে, ভাড়া থকা লাগে নিজৰ মানে অলপমান বেছি এইটো যাব আৰু পৰিয়ালে যেতিয়া নাচাব, ল'ৰা ছোৱালী নাচাব, তেতিয়া আমি তেওঁক লৈ যাম বৃদ্ধাশ্ৰমত, তাত থাকিব। যদি ভাল পায় ল'ৰা ছোৱালীবিলাক লৈ আনিব। মই ফোন কৰিম। ফোন নম্বৰ চব আছে নেকি? আছে মোৰ ল'ৰা ফোন নম্বৰ দিয়কচোন আমাক। মোৰ লগত নাই লৈ আনক তেতিয়াহ'লে, তেওঁৰ ডিটেইলছ যদি আছে। ল'ৰা ফোন নম্বৰ মোৰ ল'ৰা নহয় শুনক, আপোনাৰ নাম কি? আপোনাৰ ফোন নম্বৰ আছে? মোৰ ল'ৰাৰ লগত আছে। আপোনাৰ ফোন নম্বৰ মনত নাই? আপোনাৰ নিজৰ ফোন নম্বৰ মনত নাই? মই তাৰমানে কথাটো হৈছে এতিয়া ঠিকে আছে, আপোনালোকৰ নিজকে মই কেছ নাই তেখেতে ধৰক মানে নহয়, এইবিলাক বাদ দিয়ক। আপুনি ল'ৰাজনৰ ফোন নম্বৰটো আমাক দিয়ক। দিয়ক 10 মিনিট দিয়ক। বাবা
ৰাইজে চাই আছে, দৰ্শক বেছি। আশা আছে দেখিছে নাই সেইটোৱে বিল এতিয়া আমি গুৱাহাটীৰ গণেশগুৰিৰ পৰা আহি এতিয়া জালুকবাৰী পালোঁহি আৰু বেছি টাইম নালাগে, আমাৰ এঘণ্টা টাইম লাগিব। আৰু এঘণ্টা টাইমৰ পিছত আমি গৈ মংগলদৈ থকা নিৰিবিলি বৃদ্ধাশ্ৰম পামগৈ। এয়া আমাৰ লগত জিতুদা আছে, জিতুদাৰ নিজৰ গাড়ীত লৈ আহিছে আমাক, এয়া নিজৰ গাড়ীত তেখেতে ড্ৰাইভ কৰিছে। আৰু আমাৰ বিজয় ডেকাদা এতিয়া আপেল কিনিবৰ কাৰণে গৈছে। মই আপেলৰ বজাৰ অকণমান দেখাই আছোঁ। এয়া আপেল কিনি আছে, আহি পোৱা নাই। আপেল কিনি আছে, আহি আছে বাৰু, মই দেখুৱাই আছোঁ বাৰু। দেখিছে এয়া জালুকবাৰী অভাৰব্ৰিজৰ ওপৰত আছোঁ। এয়া আজি বতৰটো খুব ডাৱৰীয়া বতৰ, একদম পূৰা ডাৱৰীয়া বতৰ। এতিয়া আপেল কমলা খাবলৈ বহুত ঠাণ্ডা। এয়া দেখিছে আপেল কমলা কিনিবলৈ গৈছে বিজয়দা। এয়া বিজয়দা তাতে আছে, আপেল কমলা কিনি আছে। ঠাণ্ডা বতৰ একদম, গাড়ী আহি আছে, বৰষুণৰ বতৰ একদম পূৰা ছিকিমৰ ফিলিংছটো আহি গৈছে। একদম শ্বিলং টাইপ হৈছে, মানে ঠাণ্ডা সৰু সৰু বৰষুণ পৰি আছে। আহি আছে আৰু আমাৰ ইয়াতে এয়া অৰ্জুন চয়েল অৰ্থাৎ ককাজন তেওঁ বিন্দাছ শুই আছে, একদম গৰম পাইছে, মাজতে কঁপি আছিলে, একদম ধুনীয়াকৈ শুই আছে। আপেল ককাই আপেল দিলোঁ, আপেলটো খাই দিয়ক, আপেলটো খাই লওক। আপেল খাই আছে, আপেল খাবলৈ দিছোঁ। বঢ়িয়া দেখিছে, গোটাই গোটাই খাব। এয়া ময়ো এতিয়া খাম, মোকো দিছে খাবলৈ। আমি বাবে আপেল খাই আছোঁ। কেনেকুৱা লাগিছে আজি আপোনাক? ভাল লাগিছে নে আগতকৈ অলপ? আগতে ফুটপাথত আছিলে, ঘৰ দুৱাৰ নাছিলে, ঘূৰি ফুৰি আছিলে, ঠাণ্ডা ৰ'দ বতাহ বৰষুণ আছিলে। আজি গাড়ীৰ ভিতৰত গৰম কাপোৰ উৰি ভাল পাইছে ন? এখন ভাল পাইছে? আগতে আপুনি কি কাম কৰিছিলে? কাঠমিস্ত্ৰী আছিলে। ঘৰটো কোন জেগাত আছিলে? ধুবুৰী? গুৱাহাটীত কেতিয়া আহিছিলে? 23 বছৰ হৈছে। ইমান বছৰ দি গুৱাহাটীত আপুনি আজি এনেকৈ ঘূৰি ফুৰা কেইবছৰ হ'ল? 4 বছৰ। বেমাৰৰ পৰা আপোনাৰ ল'ৰাই ফোন চোন নকৰে বা খা খবৰ নলয়? তেনেকৈ খা খবৰ লয়। আপুনি যে এনেকৈ ঘূৰি ফুৰে, আপোনাক কি ল'ৰাৰ লগত নাৰাখে? লাজ লাগে। এয়া আমি এতিয়া আহি এয়া শৰাইঘাটৰ ব্ৰিজ পালোঁ অৰ্থাৎ, আৰু বেছি টাইম নাই। আমি এঘণ্টাৰ মূৰত গৈ কিনে আমি ইয়াৰ পিছত গৈ আমি বাইহাটা চাৰিআলিত আকৌ অলপ কিবা কিবি খাই ল'ম, পেটটো ভৰাই ল'ম। এখেতৰো ভোক লাগিছে, আমাৰো ভোক লাগিছে। আমাৰ ইউনিটি উইথ দ্য ব্লাড ড'নাৰ্ছ গ্ৰুপৰ গুৱাহাটী শাখাৰ সম্পাদক অৰ্থাৎ বিজয় ডেকা ডাঙৰীয়াই আপোনালোকক দুআষাৰ ক'ব। এই উদ্ধাৰ কাৰ্যসূচীত তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু তেখেতে পোনপ্ৰথমে এই চিন্তা চৰ্চা লৈ কিনে আজি ইমানখিনি আগবাঢ়িছে। আজি অলপ কৰি তেখেতে চেষ্টা চলোৱাৰ বিনিময়ত আজি এটা সুন্দৰ দিনত আমি আহি তেখেতক আজি মংগলদৈত থ'বৰ কাৰণে পাৰিম। গতিকে তেখেতৰ পৰা আমি দুই আষাৰ শুনিব বিচাৰিছোঁ। ইফালে চাই কৈ দিয়কচোন, আপেল খাই খাই। নমস্কাৰ, আপোনালোকে নমস্কাৰ জনাইছোঁ। আমি ইউনিটি উইথ দ্য ব্লাড ড'নাৰ, আমি সাধাৰণতে ব্লাড ড'নেশ্যনৰ লগত জড়িত মানুহ। তাৰ মাজতে কিছু সামাজিক কাম কৰোঁ। এই খুৰাজনকো কিছুদিন আগতে আমি দেখা পাইছিলোঁ, গণেশগুৰিত ফুটপাথত অতি কষ্টৰে জীৱন যাপন কৰি আছিলে। তেওঁ কোৱা মতে তেওঁৰ নামটো হৈছে অৰ্জুন চাইফল। অৰ্জুন চাইফল। তেওঁৰ ঘৰ হৈছে ধুবুৰীত। তেওঁ এজন ভাল কাঠমিস্ত্ৰী আছিলে ডেকা বয়সত, যথেষ্টখিনি ভাল কামেই কৰি আছিলে। লগতে কিন্তু তেওঁ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ পিছত নিজৰ ল'ৰাও গা এৰা দিলে। তেওঁক ভাড়াঘৰত আছিলে, তাৰপৰা ভাড়াঘৰৰ মালিকেও উলিয়াই দিলে। লাষ্টত অৱশেষত তেওঁ ফুটপাথে জীৱন যাপন আছিলে। আৰু তেওঁক আমি কিছুদিন আগতে লগ পোৱাৰ পিছত
আমি চিন্তা কৰিলোঁ যে তেওঁক এটা স্থায়ী ঠিকনা দিব পাৰোঁ নেকি। সেই প্ৰচেষ্টা আগত ৰাখি আমি আজি সকলো দিছপুৰ থানাৰ সহযোগত আমাৰ ইউনিটিৰ প্ৰতিজন সদস্যৰ সহযোগত আমি এইখিনি কাম আগবাঢ়িছোঁ আৰু এতিয়া আমি খুৰাক মঙলদৈ নিৰিবিলি বৃদ্ধাশ্ৰমলৈ লৈ আনিছোঁ। তাতে তেওঁৰ নতুন ঠিকনা হ'ব। আপোনালোকক অনুৰোধ জনাইছোঁ, তেওঁৰ যদি কিবা ল'ৰাৰ কিবা যোগাযোগ পায়, নম্বৰ থাকে, তেওঁলোকৰ লগত যোগাযোগ কৰি ল'ৰাজনক প্ৰেছাৰ দিব লাগে। আৰু নিজৰ ল'ৰা ছোৱালী থকাৰ পিছতো এনেকৈ অতি দুখেৰে জীৱন যাপন কৰিব লগা আছিল, খুব দুখৰ কথা এইটো। তাকেই কৈছোঁ আৰু ওলাই আহক সকলোৱে, এনেকৈ কষ্টত থকা মানুহখিনি সহায় সহযোগ কৰক। মানুহৰ বাবে আমি থাকিম কেইদিন। ধন্যবাদ ডাঙৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মই সকলো ৰাইজলৈ মানৱতাৰ খাতিৰত এটাই অনুৰোধ জনাওঁ, সকলোৱে মানুহ ভূপেন হাজৰিকাই গাই থৈ গৈছিলে এটা দিনত মানুহে মানুহৰ বাবে। সেয়েহে এটাই অনুৰোধ যে সকলোৱে যাতে মানৱতাৰ পৃথিৱীখনত মানৱ হিচাপে জীয়াই থাকে, মানৱৰ কাৰণে ভাল কাম কৰি আহে, এই সমাজখন যাতে সুন্দৰভাৱে চলিবৰ কাৰণে দিয়া পৰামৰ্শ দি আমাক যাতে ভৱিষ্যতলৈ আগুৱাই নিয়ে। এতিয়া আমি গুৱাহাটীৰ পৰা আহি নিৰিবিলি বৃদ্ধ আৱাস অৰ্থাৎ মঙলদৈ আহি পালোঁ। এইখন আৱাসতে আমাৰ ককাজন থাকিব এতিয়া। আমি আহি গুৱাহাটীৰ পৰা এতিয়া নিৰিবিলি বৃদ্ধাশ্ৰম পালোঁ মঙলদৈত। আমাৰ ইয়াৰ ককা এতিয়া বহি লৈছে, একদম ধুনীয়াকৈ চবৰ লগত চা চিনাকি হৈছে। নাম কি কওক? ক'ত থাকে তেওঁ? অঁ, বিলৰ পৰা ক'ত? পল্টন বজাৰ। কিমান বয়স হৈছে তেওঁৰ? অঁ, ল'ৰাৰ বয়স কিমান? আগতে আপোনাৰ লগতে আছিলে? ককাক আজি আমি নিৰিবিলি বৃদ্ধাশ্ৰমলৈ আনিলোঁ। তেওঁ নতুন ঠিকনা এটা পালে, মনত যথেষ্ট ক্ষোভ আছে। আজি 4 বছৰ ধৰি গুৱাহাটীৰ ফুটপাথতে আছিলে তেওঁ। নতুন ঠিকনা এটা দিবলৈ সক্ষম হ'লোঁ। বিৰাজ দাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ককা আইতাসকলৰ লগত আজিৰ পৰা একেলগে থাকিব। বিৰাজ শৰ্মা দা, তেখেতে এই আশ্ৰমখন অতি কষ্টৰে চলাই আছে। সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আমি। ইউনিটি পৰিয়াল আজিৰ পৰা তেওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ থাকিম। অশেষ ধন্যবাদ জনাইছোঁ। এই নিৰিবিলি বৃদ্ধাশ্ৰমখন সুন্দৰভাৱে পৰিচালনা কৰি আছে, নিজৰ গাঁঠিৰ ধন খৰচ কৰি। আমাৰ ইউনিটিৰ সভাপতি আছে, সম্পাদিকা মেডাম আছে, আমাৰ তেখেতৰ মিষ্টাৰ আছে, আমাৰ টিকলি মাইনাও আছে, আমাৰ হিৰো আছে। কি নাম আছিল তোমাৰ? আমাৰ সম্পাদক ডাঙৰীয়া আছে ইউনিটি চেণ্ট্ৰেল গ্ৰুপৰ। আগন্তুক দিনত আমি ইউনিটি পৰিয়ালৰ পৰা সহায় কৰোঁ। আমাৰ জুবিন জ্যোতি আছে, গুৱাহাটীৰ পৰা আহিছে। আচ্ছা, আপুনি কিমান দিনৰ পৰা আছে ইয়াতে? ঘৰ ক'ত আপোনাৰ? ইয়াত থাকিতো খুব ভাল পাইছে, এতিয়া লগ বন্ধু পাইছে। আপোনাৰ নিসংগ জীৱন এটা পাৰ কৰি পেলাই ইয়াত ইমান ধুনীয়াকৈ আছে সকলোৰ লগত। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ, সকলোৱে ভালে কুশলে থাকক। ককা, আপোনাৰ ঘৰ ক'ত? চিপাঝাৰ। আপোনাৰ ঘৰত কোন কোন আছে? কোনো নাই। আপোনালোকে লক্ষ্য কৰক, এই ককা আইতাসকলক বিৰাজ শৰ্মা দাই এটা আশ্ৰয় দিছে, নতুন ঠিকনা দিছে। তেওঁলোকক মানসিক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিবলৈ অহৰহ কাম কৰি আছে। আমাৰ অৰ্জুন, আমাৰ গুৱাহাটীৰ পৰা আনিছোঁ অৰ্জুন চয়াল ককাদেৱক। তেওঁ কিবা ক'ব? কি ক'ব আমাক? আমি যে আপোনাক আনিলোঁ ইয়ালৈকে, ভাল পাইছে নে বেয়া পাইছে?
আপুনি কিমান বছৰ আছিলে গুৱাহাটী ফুটপাথত? 4 বছৰ হ'লে। আজিৰ পৰা আপুনি নতুন জীৱন পাব। আপুনি একো নাখাব হা, মদ, বিড়ি, চিগাৰেট এইবোৰ আজিৰ পৰা এৰিলে আপোনাৰ। আপোনাৰ আইতা আছে ইয়াত। আইতা ঘৰ ক'ত আছিলে? নিশ্চয় আজিৰ পৰা আমি নিৰিবিলি বৃদ্ধাশ্ৰমৰ লগত সততে যোগাযোগ ৰাখিম আৰু আমি তেখেতলোকক যিমানখিনি পাৰোঁ আমি সহায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ সম্পাদক ডাঙৰীয়া আছে ৰুমু বৰুৱা, তেওঁ আমাক ক'ব। আমাৰ সভাপতি মহোদয়ে কৈছে আমাৰ ইউনিটি উইথ ব্লাড ডনাৰ্ছ অকল মঙলদৈ বুলিয়ে নহয়, গুৱাহাটী বুলিয়ে নহয়, আমাৰ যিমানখিনি আমাৰ শাখা আছে প্ৰত্যেকটো শাখাৰ তৰফৰ পৰা মঙলদৈত অৱস্থিত নিৰিবিলি বৃদ্ধ আৱাসক আমি যেনেকৈ পাৰোঁ যিদৰে পাৰোঁ আমি নিশ্চয় প্ৰতিটো সময়তে সহায় কৰিম। আৰু যিহেতু তেওঁলোকৰ স্থায়ী আৱাস নাই, আমি সেইখিনি কথাও আমি চিন্তা চৰ্চা কৰিছোঁ। যদিও আমাৰ ইউনিটি পৰিয়ালৰ এতিয়ালৈকে নিজা কাৰ্যালয় নাই, তথাপি এই বৃদ্ধাশ্ৰমত থকা ককা আইতাহঁতৰ তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি আমি এঠাইত আমি ইতিমধ্যে কথা পাতিছোঁ। তেওঁলোকক হয়তো আমি খুব কম দিনত এটা ভাল খবৰ এটা দিম। গতিকে আমি সমাজৰ লগত আলোচনা কৰিছোঁ সেইখিনি কথা। ইয়াৰ পিছত আপোনালোকে নতুন গম পাব। মই ভিডিঅ' কৰিম অলপ। সেৱা জনাইছোঁ এই নিৰিবিলি বৃদ্ধা আৱাসখনক যাতে ইউনিটি পৰিয়ালটো আছোঁৱে তেওঁলোকৰ লগত, আৰু বাকী ৰাইজো সদাশয় ৰাইজ আমাৰ শুভাকাংক্ষীসকলৰ যাতে তেওঁলোকক সহায় সহযোগিতা আগবঢ়ায় সেইটোৱে আমি কামনা কৰিছোঁ। আজি আমি গুৱাহাটীৰ পৰা অনা ককা আমাৰ লগত আছে অৰ্জুন চয়েল। আজিৰ পৰা আপোনাৰ এইটো নতুন ঠিকনা, নতুন ঘৰ এইখন আজিৰ পৰা। তাৰ লগতো কাজিয়া পেচাল নকৰিব, ধুনীয়াকৈ সকলোৰ লগত মিলিজুলি থাকিব সুন্দৰভাৱে। আমি খবৰ কৰি থাকিম গুৱাহাটীৰ পৰা আহি পেলাই। এতিয়া তেওঁ আপোনালোকে লক্ষ্য কৰক ককা প্ৰথম অৱস্থাত কেনেকুৱা আছিলে চেহেৰাটো, এতিয়া কেনেকুৱা হৈ গ'ল। চুলি দাড়ি কটাৰ পিছত কি সুন্দৰভাৱে আমি সকলো কাপোৰ কানি চেঞ্জ কৰি দিছোঁ, চেহেৰাই চেঞ্জ কৰি দিছোঁ। এনেকৈ সদায় থাকক, টিপটপ থাকক। মানৱতাৰ জয় হওক, মানৱতাৰ জয় হওক। বঢ়িয়া বঢ়িয়া, ধন্যবাদ।